নিকি মই আহিছোঁ দিল্লীলৈ। নিকিৰ ক্লাছ 28 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব, সেইকাৰণে আমি সোনকালে লৰালৰিকৈ আহিলোঁ। আৰু তাই যিটো পিজিত থাকে সেই পিজিত কোনো ছোৱালী নাই, সেইবাবে মই তাইৰ লগত আহিবলগীয়া হ'ল। আৰু লগতে মই অলপ ফুৰি, মোৰ ঘৰত বহুত দিন এনেই কটালোঁ যেতিয়া, এবাৰ বোলো ভেকেশ্যন বুলি ময়ো লগতে যাওঁ, তেনেকৈ আহিলোঁ। আমি কিবাকিবি ফ্লাইটতে খাইছিলোঁ যদিও আহি পাই আমাৰ দুজনী ভোক লগাত আকৌ আমি ওলাই গৈ পেলাই তাই পিজিৰ ওচৰতে মাই চব বুলি এখন ৰেষ্টুৰেণ্ট আছে, তাতে খালোঁগৈ। আৰু ৰাতিপুৱা ধুমধাম ওলাই মেলি দুইজনীয়ে পালোঁগৈ খাজ বুলি এটা ধুনীয়া জেগালৈ। দুইজনী গ'লোঁ অ'টত, এইবাৰ মেট্ৰ'ত নাযাওঁ, অ'টত যাওঁ বুলি গ'লোঁ। এই ভিডিঅ'টো নিকিয়ে কৰিছিলে, সেইকাৰণে তাহাঁতি বেলেগ ধৰণে লয়। পালোঁগৈ পোষ্টখাছৰ ছ'চিয়েল বুলি যিখন ৰেষ্টুৰেণ্ট, তাতে আকৌ বহুত ভিৰ, চব ল'ৰা ছোৱালী দেই, অন্য নাই, মইহে ডাঙৰ বুলি গৈছোঁ নিচিনা লাগিলে। তাতে গৈ পেলাই বহুত দেৰি বহিব লাগে, বুকিং কৰিব লাগে। তেনেকৈ আমিও বহুত দেৰি মূৰত প্ৰায় এঘণ্টাৰ পিছত টেবুলখন আমি পালোঁ বোলে, আৰু অৰ্ডাৰ দিলোঁ তাই মন পচন্দৰ তেনেকুৱা 2টা মিল। আৰু তাতে মই ছ'চিয়েলত ফটো এখনো তুলিলোঁ। তাৰপিছত পালোঁগৈ ওচৰতে থকা ডিয়েৰ পাৰ্কত। বৰ ধুনীয়া, মোৰ মানে হাৱা দেখিয়ে ইমান ভাল লাগিলে, ইমান ঠাণ্ডা ঠাণ্ডা নিচিনা লাগিলে জেগাটুকা। তাৰপিছত সেইখিনি কৰি মেলি আহি পাই গ'লোহি মেট্ৰ' ষ্টেচন। দুইজনী তাই পিজিলৈ বুলি সেয়া ওলালোঁ। এতিয়া মেট্ৰ'ত উঠাটো কিন্তু বহুত ভাল লাগে, বহুত ভাল লাগে। বাৰু আজিলৈ বাই বাই, পিছৰ ব্লগ আকৌ লৈ আহিম। বাই বাই।